হয় নিশ্চয় ক'ব লাগিব যে বৰলুইত আৰু সোৱণশিৰিৰ মাজৰ চাৰিকুৰীয়া নৈ পাৰৰ নৈসৰ্গিক পূৰ্বৰ হাবুং নামেৰে খ্যাত এই ঠাইখনতে আহোম ৰাজত্বকালৰ পৰা বসন্ত উৎসৱ উদযাপন কৰি অহা হৈছে ঢকুৱাখনাৰ থলুৱা জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে আৰু এই ঢকুৱাখনাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বসন্ত উৎসৱ আৰু চাৰিকুৰীয়া নৈ পানী ফাটত উদযাপন কৰা বিহুৱে হৈছে ফাট বিহু আৰু এই ফাট বিহু উদযাপনৰ বাবে ইতিমধ্যে ঢকুৱাখনা মৌকুলি চাপৰিত তেওঁলোকৰ যি উদযাপন সেই উদযাপন আজিৰ পৰা আৰম্ভ হৈছে আৰু চাৰিকুৰীয়া নৈ পাৰৰ এই মৌকুলি চাপৰিত আজিৰ পৰা উদযাপিত এই বিহুক লৈ এতিয়া উখল মাখল পৰিৱেশ দেখা গৈছে যে ফাট বিহুৰ এই মৌকুলি চাপৰিখনক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা সেউজ কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ফাট বিহু সমিতিয়ে দেখা গৈছে বিভিন্ন প্ৰান্তৰ ৰাইজ ইতিমধ্যে ইয়াত গোট খাইছে আৰু আমি এই মুহূৰ্তত এটা বিহু দলৰ লগত এই মুহূৰ্তত উপস্থিত আছোঁ সুদূৰ মাজুলীৰ পৰা চেমনীয়া হুঁচৰি বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে মাজুলী কমলাবাৰীৰ এটা বিহুৰ দল আৰু তেখেতলোকৰ পৰা বিহু চোৱাৰ আগে আগে যিসকল ফাট বিহুলৈ ওলাই আহিছে ফাট বিহুৰ প্ৰেমী ৰাইজ সেইসকলৰ মনৰ ভাৱ এই মুহূৰ্তত জানিব বিচাৰিম পোনপটীয়াভাৱে আমি এজন অতিথিৰ পৰা তেওঁৰ অনুভৱ জানিব বিচাৰিম আৰু তেখেতে যিহেতুকে ফাট বিহুলৈ আহি তেওঁ নিজেই জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহুৰ লগত আত্মিক সম্পৰ্ক গঢ়ি তুলিছে সেই হেতু তেওঁৰ পৰা আমি প্ৰথমে জানিব বিচাৰিম এই মুহূৰ্তত আপোনাক অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰা বিহুদলসমূহৰ দলপতিগত কাৰ্যালয় বিচাৰিছোঁ। 3 বছৰ হ'ল ফাট বিহু মোৰ বাইদেউৰ কাৰণে মই ফাট বিহু চাবলৈ সৌভাগ্য আহিছোঁ। ফাট বিহুৰ যিটো ঐতিহ্য যে জাতীয় ড্ৰেছ পৰিধান কৰি জাতীয় পোচাক পৰিধান কৰি ইয়াত বিহু উপভোগ কৰা বিহু মঞ্চত উঠা আৰু ইয়াৰ যিটো হুঁচৰি মই ফাট বিহুৰ আজি কমিটিখিনিক যদি পাৰোঁ লগ কৰি মই এটাই অনুৰোধ কৰি যাম বস্তুটো ইয়াতে ধৰি নাৰাখি বিহু আমি যদি বিহুটো জীয়াই ৰাখিব লাগে তেতিয়াহ'লে এওঁলোকে কৰ্মশালা অসমৰ প্ৰত্যেকখন গাঁৱে কৰাৰ এটা অনুৰোধ কৰে। হয় অতি গুৰুত্বপূৰ্ণ কথা কৈছে ফাট বিহু মৌকুলি চাপৰিতে আবদ্ধ নাৰাখি ফাট বিহুৰ ৰূপৰস অসমৰ প্ৰত্যেকটো প্ৰান্তৰত সিঁচৰিত কৰিবলৈ হ'লে নতুন প্ৰজন্মক ফাট বিহুৰ ৰূপ সংস্কৃতিৰ বিষয়ে অৱগত কৰিব লাগিব আৰু তাৰ বাবে এইগৰাকী বিশিষ্ট ব্যক্তিয়ে ফাট বিহুৰ অনুভৱ ব্যক্ত কৰি আমাৰ আগত জানিবলৈ দিছে আৰু সুন্দৰ ঢকুৱাখনা সোণালী সূতাৰ দেশ বুলি কোৱা যায় সুন্দৰ সাজ পোছাকেৰে জাতীয় সাজ পোছাকেৰে তেখেতলোকে ইয়াত ইতিমধ্যে সমবেত হৈছে আৰু খোপাত কপৌফুল বা খোপাত বসন্তৰ ঋতুৰ বিভিন্ন ধৰণৰ ফুল গুজি গগনা লৈ টকা লৈ এতিয়া প্ৰত্যেকজন নাগৰিক বা প্ৰত্যেকগৰাকী গৃহিণী নাচনী এতিয়া ফাট বিহু চাবলৈ আহিছে বা ইয়াৰ লগত জড়িত হৈ পৰিছে আমি ফাট বিহু সমিতিৰ জ্যেষ্ঠ নেত্ৰী আমি মঞ্জু গগৈৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত ফাট বিহুৰ আপোনালোকৰ প্ৰস্তুতি কিমান দূৰ আগবাঢ়িছে আৰু কি কাৰ্যসূচী আৰু চলিব এই মুহূৰ্তত আমাৰ ফাট বিহুৰ কাৰ্য পূৰ্ণগতিত আগবাঢ়িছে এতিয়া আমাৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে তাৰপাছত এতিয়া আমাৰ হ'ব মঞ্চ মুকলি কাৰ্যসূচী আৰম্ভ হ'ব তাৰপাছতেই টকা বিহু মঞ্চ মুকলি আন কিবাতকৈ এইবাৰ অতিথিসকল বা ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে অভূতপূৰ্ব সঁহাৰি আমি লাভ কৰিছোঁ ইতিমধ্যে আমি আমাৰ বিহু দলসমূহ আহিছে আমাৰ সুদূৰ মাজুলীৰ পৰা বহুকেইটা বিহু ইতিমধ্যে আমাৰ আহি পাইছেহি চিলাপথাৰৰ পৰা আহিছে লখিমপুৰৰ পৰা আহিছে ধেমাজিৰ পৰা আহিছে আমি নিজে মানে অতি গৌৰৱান্বিত যে আমাৰ ইয়ালৈ ফাট বিহু এটা স্বতঃস্ফূৰ্ত বিহু যে প্ৰকৃতিৰ পৰিৱেশত হয় তালৈ সকলো ঢাপলি মেলি আহিছে তাৰ বাবে আমি অতি গৌৰৱান্বিত আৰু আমি বিশ্বলৈ মানে এই ফাট বিহুৰ মেছেজ বাৰ্তা পঠাব নিশ্চয় সমন্বয়ৰ বাৰ্তা পঠাব বিচাৰিছে বড়ো আহিব কছাৰী আহিব মিচিং আহিব দেউৰী আহিব সোণোৱাল কছাৰী আহিব সকলোৰ জৰিয়তে ফাট বিহু এক বৰ্ণিল সাংস্কৃতিক বৈভৱলৈ পৰিণত হৈছে ইতিমধ্যে আৰু এগৰাকী আমাৰ ওচৰত বিশেষ ব্যক্তি উপস্থিত আছে ফাট বিহুৰ লগত জড়িত চেনেহী দত্ত বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা ঠিকেই নব আজি খুব ভাল লাগিছে আমাৰ কাৰণ আমাৰ দুটা কাৰ্যসূচী আৰম্ভ হৈ গৈছে ইতিমধ্যে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ তাৰপাছতে আমাৰ এতিয়া টকা বিহুৰ উদ্বোধন হ'ব আৰু বিশেষকৈ ভাল লাগিছে আমাৰ এইবাৰ সুদূৰ মাজুলীৰ পৰা আমাৰ প্ৰথমবাৰৰ বাবে কমলাবাৰীৰ পৰা এটা দল আহিছে চেমনীয়াৰ বিহু দল এইটো আমাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট আমি আগবাঢ়িছোঁ বুলি ক'ব পাৰিম নতুন চামে ফাট বিহুলৈ আহোঁতে জাতীয় সাজপাৰ পৰিধান কৰে কথাটো কি আপোনাৰ অনুভৱ হয় এইটো জাতীয় সাজপাৰ এইটো কাৰণে পৰিধান কৰে যে বিহু প্ৰকৃতিৰ লগত জড়িত আৰু প্ৰকৃতি নিৰ্দিষ্ট কিছুমান মানে
ৰেডিঅ'ৰ লগত জড়িত গতিকে সেইটো কাৰণে আমি জাতীয় সাজপাৰ পিন্ধিলে এইটো গৌৰৱৰ বিষয় গৌৰৱৰ নিশ্চয় বিষয়। আপোনাৰ পৰা আমি জানিব বিচাৰিম সুদূৰ মাজুলীৰ পৰা যিটো বিহু দল আহিছে চেমনীয়া বিহু দল সেই বিহু দলক নেতৃত্ব দিছে আপোনাৰ প্ৰথমতে ফাটৰ বিহুলৈ স্বাগতম জনাইছোঁ আৰু আপুনি ক'ৰ পৰা আহিছে আৰু আপোনাৰ চেমনীয়া বিহু দলৰ নাম কি আমি মাজুলী কমলাবাৰীৰ পৰা আহিছোঁ আমাৰ বিহু দলটিৰ নাম কমলাবাৰী আঞ্চলিক চেমনীয়া কৃষ্টি দল আমি ইতিমধ্যে মাজুলীৰ বিভিন্ন মঞ্চত এই দলটিয়ে সুখ্যাতি অৰ্জন কৰিছে সৃষ্টিশীল নৃত্য হুঁচৰি বিহু ইত্যাদিৰ যোগেদি এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি ফাটৰ বিহুলৈ আহিছোঁ নিশ্চয় আমি পোনপ্ৰথমবাৰৰ বাবে মাজুলীৰ যি চেমনীয়া হুঁচৰি বিহু দল আছে সেই বিহু দলৰ ওচৰলৈ আমি যাব বিচাৰোঁ তোমালোকৰ আমি হুঁচৰি যি কৰ্মশালা তোমালোকৰ ফাটৰ বিহু অংশগ্ৰহণৰ পূৰ্বে যিটো প্ৰস্তুতি পৰ্ব সেয়া জানিবলৈ বা প্ৰাগ নিউজৰ দৰ্শকক আমি দেখাবলৈ যত্ন কৰিছোঁ এয়া হৈছে মাজুলী কমলাবাৰীৰ পৰা অহা সুদূৰ কমলাবাৰীৰ পৰা অহা এটা চেমনীয়া হুঁচৰি বিহু দল আৰু তেখেতলোকৰ সুন্দৰ অসমীয়া জাতিৰ যিটো সত্তা বিহু সেই বিহু কেনেধৰণে উদযাপন কৰিছে তাৰ এটা পৰ্ব দেখাবলৈ যত্ন কৰিছে এয়া হৈছে কমলাবাৰীৰ পৰা অহা চেমনীয়া বিহু হুঁচৰি দল তেওঁলোকে অংশগ্ৰহণ কৰিব চেমনীয়া হুঁচৰি দলত আৰু কি এটা নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে মাজুলীৰ জীয়ৰীসকল ওলাই আহিছে ঢকুৱাখানাৰ জীয়ৰীৰ লগত আত্মিক সম্পৰ্ক গঢ়ি এনেধৰণে ফাটৰ বিহুত যোগদান কৰাটো অভূতপূৰ্ব আৰু অতি নান্দনিক দৃশ্য